बे समाव दंफैयो आङो गोबोरथना थानानि बेन्दोङाव थानाय खाग्राबारि गामियाव दिनैहाय मोनसे बिथांमोना हाबाफारि लादों बिथांमोनानो जाबाय बिहारि हारिनि बिथांमोना दिनै छठ फुजा फोरबोखौ गाजा गोमजायै मेहेर गोनाङै फालियो बिथांमोना दिनैहाय बे छठ फुजा फोरबोखौ मोनासेनि सान हाबिनि सिगांनो बिथांमोना बे फोरबोखौ खुंफुङो लोगोसे गाबोन फुंनि सान ओंखारनाय लोगो लोगो बिथांमोना बेहालागै बे फोरबोखौ खुंफुंनायनि लाहार फाहार खालामो दिनैहाय जोङो बे खाग्राबारि गामियाव बा खाग्राबारि बिहारि बस्ति होननाय गामियाव बिथांमोनाव माखासे दिनै बिहारि हारिनि माखासे फोरबोखौ माखासे केमेरामेनखौ जोङो दिन्थिफुंनो होगासिनो दं लोगोसे केमेरामेना दिनैहाय माखासे नुथाय दिन्थिगासिनो दं बे फोरबोखौ दिनैहाय गाजा गोमजायै बिथांमोना माखासे खुंफुंनाय हाबाफारि लादों लोगोसे बिथांमोना बायदिसिना आलारि बाथि धुप बाथि बायदिसिना खादायाव बायदिसिना बेसेन बा माइरं बायदिसिना लाबोयै बिथांमोना दिनैहाय बे दैमा गाथोनाव बा दैमा मानासनि फैनाय दै बोहैनाय दैमा गाथोनाव बिथांमोना बे फोरबोखौ गाजा गोमजायै फालिनाय जायो लोगोसे दिनैहाय जोङो बिथांमोननावनो बा माबायदियै बिथांमोना बे फोरबोखौ खुंफुंनाय जायो आरो बिथांमोना बोसोरफ्रामबो खुंफुंनाय जायो नामा बिनि सोमोन्दै जों माखासे खोथा मिथिनो लागोन बे समाव जोङो बिथांमोननिनो बे फोरबोखौ खुंफुंनो थाखाय बिथांमोना बेयाव बे हाबाफारियाव बाहागो लादों দাদা এতিয়া আপোনালোকে এই পূজাটো কি ক'বা এতিয়া এইটো তাৰমানে ছট পূজা বুলি কয় আৰু এনে সূৰ্য পূজা বুলি কয় সূৰ্যৰ লগত এইটো কানেকশ্যন আছে এই পূজাটো মানে বহুত নিয়ম নীতিৰে পালন কৰা হয় আৰু এই ছট পূজাটো আপোনাৰ এই ৩৬ ঘণ্টা এক টোপা পানী নোখোৱাকৈ লঘনে এই ব্ৰতটো পালন কৰা হয় আৰু এই ছট পূজাত বহুত নিয়ম নীতি আছে ফল মূল সম্পূৰ্ণ সাজাই আৰু সন্ধিয়া বেলা নদী ঘাটত আহি ছট পূজাৰ প্ৰথম আৰ্ঘাটো দিয়ে আৰু ৰাতিটো কিছুমানে কচি ভৰে এই কচিৰ নিয়মটো তেওঁলোক ঘৰত কৰিব আকৌ 12টা বজাত আহি নদী পাৰত কৰিব আকৌ ৰাতিপুৱা 4টা বজাত উঠি আহি আকৌ নদী পাৰত আহি ইয়াতে থিয় হৈ পানীৰ মাজত সূৰ্য দেৱতাক প্ৰাৰ্থনা জনাব যাতে তেওঁলোকৰ মনোকামনা পূৰণ হওক তেওঁলোকে যিখিনি আশা কৰিছে সেই আশাটো সম্পূৰ্ণৰূপে যাতে ফলটো পায় এই কামনা কৰি আকৌ যেতিয়া সূৰ্য দেৱতা উঠিব উঠাৰ পিছত তেওঁলোকৰ ব্ৰত ভংগ হ'ব এনে কেইদিনীয়া হ'ব এইটো আপোনাৰ 3 দিনীয়া বুলি কয় 3 দিনীয়া না হয় এইটো কি আজি প্ৰথম নেকি আজি হ'ল দ্বিতীয় দিনা কালি শেষ হ'ব এতিয়া কোনটো জায়গাত এই পূজাটো কি এইটো বিশ্বৰ প্ৰত্যেক প্ৰান্ততে এই ছট পূজা আয়োজন কৰে আগতে বিহাৰী মানুহে কৰা আছিল এতিয়া বিভিন্ন জনগোষ্ঠীৰ লোকে এই ছট পূজাটো পালন কৰি আহিছে কাৰণ ছট পূজাৰ লগত এটা সম্পৰ্ক আছে মানুহৰ যোনটো আশা আৰু আকাংক্ষা থাকে তেওঁলোকৰ মনত এইটো তেওঁলোকে ছটমাৰ পৰা খোজে যাতে মোৰ এই মনোকামনাটো পূৰণ হ'লে মই এই ধৰণে ছট পূজা কৰিম সেই ধৰণে মনোকামনা পূৰণ হোৱাৰ পিছত তেওঁলোকে কিছুমানে ঘৰৰ পৰা শুই নদী ঘাটলৈকে আহে কিছুমানে আকৌ ব্ৰত ৰাখে যাতে তেওঁলোকে সম্পূৰ্ণ মনোকামনা পূৰণ নোহোৱালৈকে তেওঁলোকে কৰি যাই থাকে আৰু মনোকামনা তেওঁলোকে পূৰণ কৰে ছটমাৰ দয়া আছে তেওঁ মানুহক যেনেকুৱা মনোকামনা আশা কৰে তেনেকুৱা পূৰণ কৰি আহিছে আমি বিশ্বাস আছে আৰু কি জায়গা বুলি কয় এইটো খাগ্ৰাবাৰী বাক্সা জিলা হালবাৰী মহকুমা অন্তৰ্গত বাক্সা এই খাগ্ৰাবাৰী नोंगौ बिथाङाबो माखासे बे छठ फुजा बा फोरबोखौ बिथांमोना मोजाङै मेहेर गोनाङै खुंफुंनायखौ बिथाङा फोरमायदों लोगोसे जों माखासे বাইদেউ কি ক'বা এতিয়া আজি আমি আজি ছট পূজা উপলক্ষে মানে উপবাস আছোঁ আমাৰ এই ছট পূজা ব্ৰতটো আমাৰ 3 দিনীয়া কাৰ্যসূচী হয় প্ৰথম দিনটো মানে কিবা খাৰনা বুলি কয় সেইদিনাখন ৰাতি তেওঁলোকে দিনটো ব্ৰত থাকি সন্ধিয়া সময়ত অলপ কিবা নিয়ম নীতিৰ মাজত চলি পেলাই কিবা অলপ খায় খোৱাৰ পিছত ৰুটি আৰু কিবা পায়স বনায় সেয়া খাই পেলাই আকৌ ৰাতিটো থাকে আৰু ৰাতিপুৱা আৰু ৰাতিটো আকৌ থাকি পিছদিনাখন সেই সন্ধিয়া সময়ত মানে পিছদিনাখন সন্ধিয়া সময়ত ঘাটত আহে আকৌ ঘাটৰ পৰা গুচি যায় বেলি ডুবাৰ পিছত গুচি গৈছে আকৌ পিছদিনা আকৌ ৰাতিপুৱা সময়ত মানে ঘাটত আহে ঘাটত আহি এই পূজাটো মানে যেতিয়া সূৰ্য দেৱতা উদয় হয় সেইখিনি সময়তে এই পূজাটো মানে সেই অৰগ বুলি কয় সেইটো লোৱাৰ পিছতে সমাপ্ত হয় আৰু আপোনালোকে ঘৰৰ পৰা কিমান টাইমত ওলাই আহিছে আমি ঘৰৰ পৰা ধৰক 2:30 দূৰ হ'লে অলপ সোনকালে ওলাই আহিব লাগে যদি ওচৰত থাকে মানে 3টামান বজাত বেলি ডুবা আগে ওলাই আহিব লাগে বেলি ডুবালৈকে আমি ইয়াত থাকিব লাগে আৰু এতিয়া কি ক'বা এতিয়া ৰাইজক আমাৰ ছট পূজা ব্ৰতটো মানে ইমানেই ভাল ইমানেই মানে সুন্দৰ ব্ৰত যিটো মানে মানুহৰ মনোকামনা থাকে মনোকামনাবিলাক পূৰণ হয়
আৰু এই বৰটো যিসকলে মানে ৰাখিছে প্ৰত্যেকেই মানে কিবা নহয় কিবা এটা ফলিত হৈছে কাৰণে আজিলৈকে কৰি আহি আছে আৰু কৰি থাকিবই আৰু এই পূজাটো আমাৰ পূৰ্বজৰ পৰাই চলি আহি আছে আৰু চলি থাকিবই আৰু আমাৰ ক'ৰ পৰা আহিছে আপোনালোকে আমি খাগ্ৰাবাৰী বিহাৰী বস্তিৰ পৰা আহিছোঁ বছৰে বছৰে হয় পূজাটো বছৰে বছৰে হয় नंगौ बिथांमोनाबो फोरमायबाय लोगोसे बिथांमोना बे फोरबोखौ फालिनो थाखाय बोसोरफ्रामबो बे मानासनि दैमा फैनाय बे गाथोनाव बा खाग्राबारि जायगायाव बिथांमोना बे फोरबोखौ मेहेर गोनाङै बा गाजा गोमजायै बिथांमोना खुंफुंनायखौ जों नुबोगासिनो दं आरो लोगोसे बिथांमोनाबो फोरमायदों लोगोसे जों बिथांमोनाव माखासे खोथा जों मिथिना लाबोगोन बेनिनो बे फोरबोखौ होफैनो थाखाय बा बिथांमोना बेयाव फैदों दादा আজি কি ক'ব আমাৰ ছট পূজা এইটো আজি আগৰ পৰাই আমাৰ চলি আছে যিহেতু আমাৰ বিহাৰী সম্প্ৰদায়ৰ যিহেতু যিমান আছে অল ভাৰততো আছে এইটো পূজাটো আৰু অসমতো আজি আছে এইটো পূজা ছট পূজা আমাৰ হ'ল 3 দিন এইটো পূজা হয় এটা ঘৰৰ নিয়মটো পূজাটো হয় আজিৰ পৰা আৰু কালি আছে আজি এই সন্ধিয়া লগিন থাকিব বেলাত যেতিয়া তল যাব তাৰপিছত আৰু লাহে লাহে পূজাটো আমাৰ ইয়াতে শেষ হ'ব তাৰপিছত আমি ঘৰত যাম আৰু আকৌ ৰাতি 3টা বা 2টা বজাত উলিয়াই আহিব লাগে যিবিলাক ওচৰ আছে তেওঁলোকে 3টা বজাত উলিয়াই আহে আমাৰ দূৰ হয় যদি দূৰত মানে 2টা বজাত উলিয়াই আহিব লাগে পূজা আমি ছট পূজাত আমি মান্তি কৰোঁ আমি আমাৰ এইটো সন্মানীয় পূজা এইটো আমাৰ এইটো অসমত বুলিও নহয় ভাৰতবৰ্ষতো ইয়াতে আমি খাগ্ৰাবাৰীৰ পৰা আহিছোঁ খাগ্ৰাবাৰী দূৰৰ পৰা এনেও আহে যেনেকৈ কালপানীৰ পৰাও আহে কিছুমান গোবৰ্ধনৰ পৰাও আহে ইয়াতে পূজা কৰিব এই পূজাটো কিমান টাইমৰ পৰা কৰে এইটো পূজাটো মোটামুটি ইয়াতে 2-3 ঘণ্টামান চলে আৰু ইয়াতে পূজাটো ডাঙৰে হয় আৰু ইমান মানুহজন যে ইয়াত গোট খায় আমাৰো ভাল লাগে বহুত আহে পূজা চাবলৈ ইয়াত हमारी जो छठ पूजा होता है ये पूर्व से होता है लेकिन ये बिना कोई ऐसे मुख में कोई खाना पीना नहीं खाता है जैसे कि अपना ही थूक भी नहीं नीचे जाना है वो अपना थूक बाहर में फेंकना ही है ये पूर्व के लिए जो बच्चों के लिए ये पूजा करता है सब हमारा बिहारी समाज भी ऐसा ही सब लोग मानता है ये नंगौ बिथाङाबो माखासे खोथा फोरमायबाय लोगोसे बे फोरबोखौ होफैनो थाखाय बा बिथांमोना फुंनिफ्राय जेबो जायाबालासिनो बा उदै खालियैनो बिथांमोना बे फोरबोखौ होफैयो होननानै फोरमायदों लोगोसे बिथांमोना बे खाग्राबारि ओनसोलाव बा बे मानासनि फैग्रा दै साखाथियाव बिथांमोना बे फोरबोखौ गोबाव समनिफ्रायनो बोसोरै बोसोर होबोबाय दङ बे समाव दंफैयो आङो बरपेटा रडनिफ्राय अनजय बसुमतारिनि खौरां